নমস্কাৰ ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই আজি শাৰীৰে কুৰ্তি চিলাই দেখুৱাম। কাপোৰখন মই 4 ভাঁজ কৰি লৈছোঁ। মেজাৰমেণ্টটো স্ক্ৰীনত যেনেকৈ দিয়া আছে মই তেনেকৈ লৈ লৈছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। এনেকৈ মই চিন দি লৈ ফ্ৰণ্ট পাৰ্ট বেক পাৰ্ট একেলগে কাটি ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এনেকৈ মই একেলগে কাটি ওলালোঁ। ইয়াৰ পিছত মই ফ্ৰণ্ট পাৰ্টত চিন দি ল'ম। মই মেজাৰমেণ্টটো লৈ ল'ম। স্ক্ৰীনত যেনেকৈ দিয়া আছে মই মেজাৰমেণ্টটো তেনেকৈ লৈ লৈছোঁ।
কাপোৰটো চিলাই ৰেডি কৰি দিলোঁ কুৰ্তাটো কেনে লাগিছে কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টোত যদি কোনোবা নতুনকৈ আহিছা প্লিজ লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে ধন্যবাদ